নমস্কাৰ জনাইছোঁ। প্ৰথমতে মই আপোনালোক সমূহ সাংবাদিক বন্ধুবৰ্গলৈ মোৰ নিজৰ সম্বোধন জনাইছোঁ। আচলতে এইটো ইলেকশ্যনৰ বৰ্ষ, কৰোণা ভাইৰাছৰ তাৰ মাজতে কিছু দলে, বিজেপি দলেই হওক, বিজেপি দলেই হওক, আমাৰ ইউপিপিএল দলেই হওক, চবেই নিজৰ স্থিতি সবল কৰিবলৈ ৰাইজৰ মাজত সোমাই পৰিছে। এই ক্ষেত্ৰত আমি ৰাইজৰ মাজলৈ যাওঁতে কিছু বাধা, কিছু কথা, কিছু সমস্যাৰ কৰিছোঁ, যিবিলাকৰ আচলতে হেৰি নাই, প্ৰমাণ নাই। সেইকাৰণে মই এই ক্ষেত্ৰত মই দলৰ 11 জিলাৰ উপ-সভাপতি হিচাপে মই কিছু কথা ক'বলৈ ওলাইছোঁ। এইখিনিতে মই কওঁ, প্ৰথমতে ভূমি নীতি। আচলতে BTC চৰকাৰ গঠন হোৱা আজি ধৰক 17 বছৰেই হ'ল। এই 17 বছৰৰ কালছোৱাত BTC চৰকাৰখনে বা বিজেপি দলে ভূমি নীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ সবল স্থিতি ল'ব নোৱাৰিলে, কোনো স্পষ্ট নিৰ্দেশনা দিব নোৱাৰিলে। যিটোৰ কাৰণে আমাৰ জেনেৰেল ৰাইজ, বিশেষকৈ আমাৰ BTC অঞ্চলত যি 14টা জাতি জনগোষ্ঠী আছে, সেই মানুহখিনি কিছু পৰিমাণে আহুকালৰ পৰিছে। বিশেষকৈ নামজাৰিৰ ক্ষেত্ৰত আমি বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছোঁ। তো এই ক্ষেত্ৰত মই কৈছোঁ যে BTC চৰকাৰখনে বিশেষ গভৰ্ণমেণ্ট কোনো ধৰণৰ নীতি নিৰ্দেশনা তেওঁলোকে ঘোষণা নকৰিলে। এই ক্ষেত্ৰত আমি ইউপিপিএল দল হিচাপে আমাৰতো চৰকাৰ অহা নাই যদিও আমি এটা স্পষ্ট কথাৰে আমি ক'ব ওলাইছোঁ। আমাৰ চুক্তিত যিটো উল্লেখ আছে, BTR চুক্তিৰ দ্বাৰা আমি যিটো এই 14টা জাতি জনগোষ্ঠী আছে আমাৰ BTC অঞ্চলত, তেওঁলোকে নিজৰ জিলাতে আগতে যেনেকৈ BTC কোকৰাঝাৰলৈ নামজাৰিৰ ক্ষেত্ৰত পাৰ্মিশ্যনৰ কাৰণে যাব লাগিছিল, এই ক্ষেত্ৰত আমাৰ দলে আমাৰ নিজ জিলাসমূহতে নামজাৰিৰ ক্ষেত্ৰত নিজে কিনা বেচাৰ কাৰ্য সম্পাদন কৰিব পাৰে। দ্বিতীয়তে 12 জানুৱাৰী 2019 BTC গভৰ্ণমেণ্টে BTC এছেম্বলিত এটা লৈছিলে, প্ৰপ'জেল এটা লৈছিলে যে BTC অঞ্চলত অবড়ো ৰাইজৰ কোনো ধৰণৰ মাটি তেওঁলোকে নামজাৰি নকৰে। এইটো লৈ এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ অগপৰ পবিত্ৰ ডেকা, আপোনাৰ বিজেপি হিমন্ত বিশ্ব শৰ্মা বা কংগ্ৰেছৰ ৰিপুণ বৰাৰ লেখীয়া বিভিন্নজনে BPFৰ এই কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু অসমত এটা আলোড়নৰ সৃষ্টি কৰিছিল। পিছত গৈ BTC চৰকাৰে কৈছে ৰাইজৰ লোকত কৰি এই প্ৰস্তাৱটো উঠাই ল'বলৈ বাধ্য হ'ল। 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC সৃষ্টি হৈছিল। 18টা জনগোষ্ঠীক লৈ তেওঁলোকে কৈছিল প্ৰতিটো জনগোষ্ঠীক তেওঁলোকে সমভাৱে আগবঢ়াই লৈ যাম। কিন্তু তেওঁলোকক দেখিলেও তেওঁলোকে কোনো ধৰণে কোনো জাতি জনগোষ্ঠীৰ হৈ কাম কৰা নাই। তেওঁলোকে বিশেষভাৱে তেওঁলোকৰ নিজৰ আমোলা, নিজৰ নেতা, নিজৰ EMFসকলৰ নিজৰ সমস্যা সমাধান কৰিছে। তেওঁলোকে নিজৰ বেনিফিট লৈছে, নিজে ধন সম্পত্তি লুণ্ঠন কৰিছে। এই ধৰণৰ কাৰ্যকলাপ আমি বিগত 17 বছৰ কালছোৱা আমি দেখিবলৈ পাইছোঁ। এই বছৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, যিটোৰ দ্বাৰা BTR চুক্তিখনত এটা BTC অঞ্চলত এটা বিশেষভাৱে পৰিৱৰ্তনশীল সমাজ এখন গঠন হ'ব। লগতে BTRখন নতুন ধৰণে ইউপিপিএল চৰকাৰে BTRৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ অঞ্চলটো আগবঢ়াই নিবলৈ আমি সক্ষম হ'ম বুলি এটা আশা ৰাখিছোঁ। মই পানেৰী সমষ্টিৰ কুমলী বাইদেউক কৈছোঁ, তেওঁ কৈছে আমি বিভিন্ন ধৰণে যোৱা পূৰ্ণিমাৰ দিনাখন এখন পেপাৰ দেখিছে, তেওঁ কৈছে আমি প্ৰতিটো ক্ষেত্ৰত আমি অঞ্চলৰ আমি উন্নতি কৰিছোঁ। মই আচলতে কুমলী ৰাণী দৈমাৰী বাইদেউ, তেওঁ আচলতে 20 বছৰ হ'ল পানেৰী সমষ্টিত MLA হৈ থকা।
তেওঁ এটা ৰিপৰ্ট কাৰ্ড দিব লাগে যে তেওঁ সমষ্টিবাসীৰ হৈ বিগত কালছোৱাত তেওঁ কি কাৰ্য সম্পাদন কৰিছে। বিশেষকৈ তেওঁ যিহেতুকে এজনী মহিলাৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে, মহিলাখিনিক লৈ তেওঁ কি কাৰ্যসূচী ল'লে বা কি ধৰণৰ তেওঁ মহিলাখিনিক লৈ বা মহিলাৰ কি সমস্যা তেওঁ সমাধান কৰিলে, এইটো এটা তেওঁ স্পষ্ট নীতি ঘোষণা কৰিব লাগে। তেওঁ এটা মানে ৰিপৰ্ট কাৰ্ডত এই বস্তুটো বিশেষভাৱে মহিলাৰ ক্ষেত্ৰত যে তেওঁ কি কৰিছে এই বস্তুটো জনাব লাগে। আৰু মই এইটো কথা আৰু এটা কৈছোঁ যে কোচ ৰাজবংশীৰ সমস্যা লৈ BPF দলে এটা বিৰূপ মন্তব্য দি আছে যে কোচ ৰাজবংশীৰ ST জনজাতিকৰণৰ ক্ষেত্ৰত UPPL দলৰ আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াদেৱে বাধাৰ আৰোপ সৃষ্টি কৰা বুলি কৈ আছে। এইটো তেওঁ কিবা এটা কৈছিলে যদিও তেওঁ যিহেতুকে আপচু দলৰ আপচু ছাত্ৰ সংগঠনৰ তেওঁ সভাপতি আছিল, সেই মুহূৰ্তত কোৱা কথাটো আৰু আজি তেওঁ ৰাজনীতিত আহি UPPL দলৰ সভাপতি হিচাপে কোৱা কথা তাৰ মাজত এটা পাৰ্থক্য আছে। তো সেইকাৰণে মই ৰাইজক কৈছোঁ যে ৰাইজে যাতে এইটো ভুল ভ্ৰান্তি লৈ নাথাকে। আমি UPPL দলে আমাৰ চুক্তিতে আছে 18টা জাতি জনগোষ্ঠীক লৈ আমি সমমৰ্যাদা দিম আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে এটা আমাৰ উন্নয়ন বোৰ্ড থাকিব আৰু প্ৰতিটো উন্নয়ন বোৰ্ডৰ এগেইনষ্টত প্ৰতি বছৰে 1 কোটিৰ পৰা 6 কোটি টকালৈ আমি অনুদান আগবঢ়াম। আৰু আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে এটা কোচ ৰাজবংশীৰ ST-কৰণৰ ক্ষেত্ৰত এটা বাধা আৰোপ কৰিছিল। এইটো খুব মানে ভিতৰুৱাভাৱে কৰিছিল, এইটো আমি জানো। যিহেতুকে আমি সেই সময়ছোৱাত আমি তেওঁলোকৰ কাৰ্যকলাপ কিছু চাই আছিলোঁ। তেওঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে এখন ইণ্টাৰনেল লেটাৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱক। তেওঁ এটা ডাইৰেক্টলি লেটাৰখনত লিখিছিল যে কোচ ৰাজবংশীৰ লগতে যি 6টা জাতি জনগোষ্ঠী আছে তেওঁলোকক ST-কৰণ দিব নালাগে বুলি তেওঁ এখন ইণ্টাৰনেল লেটাৰ দিছে আৰু বাহিৰত তেওঁলোকে BPF দল হিচাপে কৈ আছে যে ST-কৰণটো দিব লাগে। আচলতে ইণ্টাৰনেলি তেওঁলোকে ৰিটিন এখন দি থৈছে যে ST-কৰণটো দিব নালাগে। এই ধৰণে BPF দলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাইজক তাৰমানে বিপথে পৰিচালিত কৰি আহিছে। এতিয়া তেওঁলোকৰ দিন চমু চাপি আহিছে, ৰাইজে বুজি পাইছে, ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তন হ'ব। এইবাৰ BTR চুক্তিৰ দ্বাৰা সম্পাদন কৰা প্ৰমোদ বড়ো ডাঙৰীয়াদেৱে UPPL চৰকাৰ গঠন কৰিব। আৰু এইখিনিতে মই আৰু এটা কথা কওঁ যে যোৱা এছেম্বলি ইলেকশ্যন লগতে BTC ইলেকশ্যনৰ সময়ত আমাৰ যিখিনি প্ৰাক্তন আলফা আছিলে তেওঁলোকৰ এটা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি বুলি এটা আছিলে। BTC ইলেকশ্যন লগতে এছেম্বলি ইলেকশ্যনত সেই ল'ৰাখিনিক লৈ তেওঁলোকে বিভিন্ন অঞ্চলত গৈছিল ভোট কালেকশ্যনৰ ক্ষেত্ৰত, কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু যিখিনি প্ৰাক্তন আলফা আছিলে তেওঁলোকক এটা ভাল অনুদান দিম বুলি কৈছিলে, কিন্তু প্ৰাক্তন আলফা ল'ৰাখিনিক কিন্তু কোনো ধৰণৰ অনুদান আগবঢ়োৱা নাই। তেওঁলোকে খালি NDB কিছু ল'ৰা ওদালগুৰি জিলাত কিছু অনুদান আগবঢ়াইছে আৰু প্ৰাক্তন আলফাৰ ল'ৰাখিনিক কোনো ধৰণৰ অনুদান আগবঢ়োৱা নাই। আৰু সেইকাৰণে মই এই ক্ষেত্ৰত কৈছোঁ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। প্ৰাক্তন আলফা ল'ৰাখিনিও মোৰ লগত বিভিন্ন সময়ত আলোচনা বিলোচনা কৰিছে। তেওঁলোকে কৈছে BTR চুক্তি হৈছে যিহেতুকে আমি প্ৰমোদ বড়োৰ নেতৃত্বত যিখন চৰকাৰ আহিব আমি তেওঁলোকক আদৰণি জনাম আৰু বিগত কালছোৱাত যিটো হৈ গ'ল সেই আগন্তুক দিনত যাতে তেনেকুৱা নহয় আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আশা কৰিম। বিশেষ নকওঁ, এইখিনিকে কৈ আজি সংবাদমেলৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।